বন্ধুসকল ইতিমধ্যে 2020 চনৰ নতুন ভোটাৰৰ তালিকাখন প্ৰকাশ পালে আৰু সেই নতুনকৈ প্ৰকাশ পোৱা ভোটাৰ তালিকাখনত আপোনাৰ নামটো আহিছে নে নাই কেনেকৈ আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে চাব পাৰিব এই সকলোখিনি আপোনালোকক এই ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিম সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আপোনাৰ মোবাইলৰ জৰিয়তে কাৰ নাম আহিছে বা আপোনাৰ নাম আহিছে নাই সেই লিষ্টখনত আপুনি ভালদৰে চাব পাৰিব 2 মিনিটতে সো দেৰি নকৰি তেতিয়ালে আমি জানো আহক কেনেকৈ আমি মোবাইলৰ জৰিয়তে নতুন ভোটাৰ লিষ্টখন অৰ্থাৎ 2020 চনত নতুনকৈ অহা ভোটাৰ লিষ্টখন চাব পাৰো আপোনালোকে 2020 চনৰ সেই নতুন ভোটাৰ তালিকাখন চাবলৈ হলে প্ৰথমতে আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব পাৰিলে ক্ৰোম ব্ৰাউজাৰটো অন কৰিব অন কৰাৰ পিছত আপোনালোকে কাষত যেটা এই তিনডট থাকে দেখিছে ইয়াত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে ডেস্কটপ সাইট কৰি ললে ভাল আৰু নকৰিলেও একো নহয় আপোনালোকে ডেস্কটপ সাইট যেটা কৰি লব তাৰ আপোনালোকে সাৰ্চ কৰিব www.nvsp.in এই ওয়েবসাইটটো যেতিয়া সাৰ্চ কৰিব নেশনাল ভোটাৰ সাৰ্ভিস পৰ্টেলৰ মেইন ওয়েবসাইট তেতিয়া আপোনালোকে ইয়াত কেইবাটাও অপচন পাব ঠিক আছে আপোনালোকে এই অপচন কেইটা ভালদৰে চাই লব তাৰ পিছত আপোনালোকে ইয়াত দেখিছে ডাউনলোড ইলেক্টৰেল ৰুল পিডিএফ আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব ইয়াত কোনো ধৰণৰ মোবাইলৰ আপোনালোকে ৰেজিষ্ট্ৰেচন নকৰিলেও হ'ব তাৰ পিছত যেতিয়া আপোনালোকে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে সিলেক্ট ষ্টেট আপোনালোকৰ ষ্টেটখন সিলেক্ট কৰিব ঠিক আছে মই আসাম হয় আপোনালোকে আসাম সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত এই গো অপচনটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে বেলেগ এটা পেজ খুল খাব তালৈ আপোনালোকে অপেক্ষা কৰিব সো তাৰ পিছত আপোনালোকে দেখিছে সিলেক্ট ডিস্ট্ৰিক্ট আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব মোৰ যেহেতু মাজুলী মই মাজুলী ডিস্ট্ৰিক্টখন সিলেক্ট কৰি লৈছো সিলেক্ট কৰাৰ পিছত আপোনালোকে সিলেক্ট এলএসি নেম অৰ্থাৎ আপোনালোকৰ সমষ্টিটো আপোনালোকে ইয়াত সিলেক্ট কৰিব ঠিক আছে সিলেক্ট কৰাৰ পিছত আপোনালোকে তললৈ যাব তাৰ পিছত দেখিছে ইয়াত সিলেক্ট পোলিং ষ্টেচন আপোনালোকৰ পোলিং ষ্টেচনটো সিলেক্ট কৰিব ঠিক আছে মই সিলেক্ট কৰি লৈছো দেখিছে মই এটো সিলেক্ট কৰি লৈছো মোৰ পোলিং ষ্টেচনটো তাৰ পিছত আপোনালোকে ইয়াত দেখিছে ইয়াত এটা অপচন আহিব আপোনালোকে ইয়াত লাষ্ট যেটো অপচন দেখিছে 78+7 আপোনালোকে কিমান হয় হেতু ইয়াত সিলেক্ট কৰি অৰ্থাৎ আপোনালোকে ক্যালকুলেট কৰি ইয়াত টাইপ কৰি দিব লাগিব ঠিক আছে 78+7 অৰ্থাৎ 85 আপোনালোকে 85 টো ক্লিক কৰি দিব লাগিব মই লিখি দিছো যেতিয়া আপোনালোকে 85 বুলি লিখাৰ পিছত তলত যেটো দেখিছে ভিউ ৰুল আপোনালোকে এই অপচনটো ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে এটা পিডিএফ আহিব আৰু আপোনালোকে এই পিডিএফটো ডাউনলোড কৰি ল'ব আৰু পিডিএফটো ডাউনলোড হৈ যাব ডাউনলোড হৈ যোৱাৰ লগে লগে আপোনালোকে যাব ডাউনলোডৰ তাৰ পিছত আপোনালোকে পিৰাত থকা সেই পিডিএফটো ওপেন কৰিব ঠিক আছে মই পিডিএফটো ওপেন কৰিছো আৰু আপোনালোকে যেটা পিডিএফটো ওপেন কৰিব দেখিছে ভোটাৰ তালিকা 2020 আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি আহি যাব ইয়াত আপোনালোকে এনেদৰে আহি যাব তললৈ গৈ থাকিব তাৰ পিছত আপোনালোকৰ দেখিছে আপোনালোকৰ যেটো পোলিং ষ্টেচনৰ ফটো ইয়াত আহি যাব সকলোখিনি ডিটেইলছ আহি যাব আৰু ইয়াত আপোনালোকৰ নাম আহিছে নে নাই ইয়াত দেখিছে ভালদৰে আপোনালোকে চাব পিডিএফটো ওপেন কৰি ইয়াত সকলোখিনি আহি গৈছে ইয়াত সকলোখিনি ডিটেইলছ আহি গৈছে আৰু আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ পোলিং ষ্টেচনটোৰ অন্তৰ্গত সকলোখিনি ডিটেইলছ পাই যাব ইয়াত কাৰ নতুন ভোটাৰ লিষ্টত নাম আহিছে সকলোখিনি আপোনালোকে চাব পাৰিব লগতে সম্পূৰ্ণ ডিটেইলছত আপোনালোকৰ দেখিছে পোলিং ষ্টেচনৰ ফটো পৰ্যন্ত আহি গৈছে সকলোখিনি ডিটেইলছ ইয়াত আহি যাব ইয়াত আপোনালোকৰ দেখিছে খণ্ডৰ অন্তৰ্গত এলেকাসমূহৰ নাম আহি যায় ইয়াত আপোনালোকে ভালদৰে চাব পাৰিব সো এনেকৈ আপোনালোকে চাব পাৰিব আপোনাৰ মোবাইলটোৰ জৰিয়তে এইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো সো আপোনালোক দেখিলে আপোনালোকে কেনেকৈ অতি সহজতে আপোনাৰ মোবাইলৰ জৰিয়তে 2020 চনৰ ভোটাৰৰ তালিকাখন নতুনকৈ যিখন লিষ্ট আহিছে সেই লিষ্টখন আপুনি আপোনাৰ মোবাইল জৰিয়তে চাব পাৰে সো এনেকৈ আপোনালোকে নিশ্চয় চাব পাৰিলে বুলি আশা ৰাখিলো আৰু ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰি দিয়ক আৰু সকলোলৈকে শেয়াৰ কৰি দিয়ক যাতে সকলোৱে নিজৰ মোবাইলৰ জৰিয়তে নতুন ভোটাৰৰ লিষ্টখনত কাৰ নাম আহিছে চাব পাৰে আৰু আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ আহিছে এনেকুৱা বিভিন্ন ধৰণৰ টেকনলজিৰ লগতে এডুকেশ্যনমূলক ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত লোৱা সেই বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব ঠিক আছে আকৌ এটা বেলেগ ভিডিঅ' লগ পাম জয় অসম